Welcome back friends. এতিয়া আমি যাব লাইছো এটি বিশেষ মন্দিৰলৈ মন্দিৰ নামঘৰ বা থান যি নামে কোৱা নহওক কিয় আমাৰ পৰিয়ালৰ প্ৰায়ভাগ পূজা পাতল ইয়াতে কৰা হয় আৰু আমাৰ পৰিয়ালৰ প্ৰথা অনুসৰি ইয়াত যজ্ঞ দিয়া হয় আমাৰ যিকোনো ধৰি লওক যিকোনো নীতি নিয়ম হওক বিয়া হবা বা যেনেকুৱা ধৰণৰ নিয়ম নহওক কিয় আমি বাহিৰত কৰিলেও মানে এই মন্দিৰত আমি যজ্ঞ দিবহি লাগে তেনেহ'লে বলকচোন আপোনালোকক লৈ যাওঁ আপোনালোকে চাব So friends, আমি মন্দিৰ আহি পালোহি এতিয়া আপোনালোকৰ ভিতৰৰ দৃশ্য দেখুৱাম আৰু ইয়াত যজ্ঞ কৰা হয় আমাৰ কিবা মাংগলিক কাম কাজ হলে ইয়াতে আহোঁ আমি ইয়াতে যজ্ঞ দিওঁ আমি পূজা পাতল কৰোঁ আমাৰ সকলো পৰিয়ালৰ কাম কাজ ইয়াতে হয় বাহিৰত আমি পূজা পাতল কৰিলে ইয়াত আকৌ আহিবলগীয়া হয় আপোনালোকক দেখুৱাম বলক ফ্ৰেণ্ডছ গাঁৱলৈ আহিলে সাধাৰণতে মই চাইকেলখন অকণমান চলাওঁৱেই আৰু আজিও এই চাইকেলখন অকণ ওলাই আহিছোঁ গাঁৱত আহিলে চাইকেল চলাই খুব ভাল লাগে গাঁৱৰ ৰাস্তাবোৰ একেবাৰে টাউনৰ দৰে টাউনত কিমান ট্ৰেফিক থাকে ইয়াতো ট্ৰেফিক নাইয়ে একেবাৰে আৰু গাঁৱৰ ৰাস্তাবিলাকো চাইকেল চলাবলৈ ভাল এই অভিজ্ঞতাটো মানে একেবাৰে পাহৰিব নোৱাৰা এইটো সৰু কালৰ পৰাই অভ্যাস আছে গাঁৱত আহিলে চাইকেল চলাওঁৱেই তো আজিও সেই অভ্যাসটো দোহাই দি পেলাই চাইকেল এখন চলাইছোঁ আৰু চাওঁ কিমান দূৰ যাব পাৰোঁ এবাৰ এনেকৈ সৰুতে চাইকেল চলাই গাঁততো পৰিছোঁ পৰি পেলাই ভৰি যিটো ডাঙৰ হৈ গ'ল নহয় ভৰিটো মানে একেবাৰে হেৰি হৈ গ'ল আপোনাৰ খোজকাঢ়িব নোৱাৰা হৈ আছিলোঁ অলপমান দিন এই আমাৰ ট্ৰেডিশ্যনেল কিচেন হয় দেই আমাৰ খোৱা বোৱা ইয়াতে ৰন্ধা হয় জুইত বনাই খোৱা খুব সোৱাদ হয় মানে গেছত বনোৱা যিটো সোৱাদ হয় আৰু জুইত বনোৱা সোৱাদটো বেলেগ জুইত মানে গেছতকৈ বেছি সোৱাদ হয় হয় না বাইদেউ কি বনাইছে মাংস বনাব